নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি আমি এটি নতুন পাঠ পঢ়িম। পাঠটি হৈছে বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। এই পাঠটি পঢ়াৰ আগতে আমি জানিব লাগিব বাণিজ্যবাদনো কি। তোমালোকে বুজি পাইছানে বাৰু বাণিজ্যবাদ মানেনো কি? বাণিজ্য অৰ্থাৎ বেপাৰ বাণিজ্য নহয় জানো? বাণিজ্যবাদ মানে আমি এশাৰীত যদি ক'বলৈ যাওঁ তেনেহ'লে হ'ব ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৰাকে বুজায়। অৰ্থাৎ দেশৰ চৰকাৰে যেতিয়া দেশৰ ভিতৰৰ আৰু বাহিৰৰ সকলোবিলাক ব্যৱসায়িক সম্পৰ্ক আৰু অৰ্থনৈতিক কাৰ্যকলাপ যেতিয়া নিয়ন্ত্ৰণ কৰিব, ইয়াকে বাণিজ্যবাদ বোলা হয়। ইয়াৰ পিছত আমি জানিব লাগিব উপনিৱেশ মানেনো কি। আচলতে উপনিৱেশ মানে হৈছে এটা স্থান বা এলেকা, যাক ইংৰাজীত কোৱা হয় কলনী। উপনিৱেশবাদ মানে হৈছে এখন দেশৰ জনবসতিৰ ওপৰত অন্য অঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক নীতিৰ আৰোপৰ চেষ্টা বা প্ৰচেষ্টাকে উপনিৱেশবাদ বুলি কোৱা হয়। যেনেকৈ নেকি ইংৰাজে আমাৰ ভাৰতবৰ্ষলৈ আহি আমাৰ ভাৰতবৰ্ষৰ জনসমূহৰ ওপৰত ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত বিভিন্ন নীতিৰ জৰিয়তে উপনিৱেশ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতবৰ্ষলৈ বিভিন্ন ইউৰোপীয় জাতি আহিছিল। তাৰে ভিতৰত পৰ্তুগীজ, ওলন্দাজসকল, ফৰাচীসকল, ইংৰাজ, ডেনমাৰ্ক, নেদাৰলেণ্ড আদি দেশৰ ব্যৱসায়ীসকল ভাৰতলৈ আহি বাণিজ্য স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰতৰ ইতিহাসত ইউৰোপীয়সকলৰ এই দেশলৈ আগমনৰ এটা গুৰুত্বপূৰ্ণ ঘটনা আছে। ইউৰোপত সেই সময়ত ভাৰতবৰ্ষ প্ৰচুৰ ধন সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। প্ৰাচীন কালৰে পৰা প্ৰাচ্য জগতৰ লগত ভাৰতবৰ্ষৰ বেহা বেপাৰৰ সম্পৰ্ক আছিল। ভাৰতত মছলা, বস্ত্ৰ, ৰেচন, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদি মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। এইবোৰৰ কিছুমান সামগ্ৰী জলপথেৰে আৰু কিছুমান স্থলপথেৰে ইউৰোপ পাইছিলগৈ। সেই সময়ত যিটো স্থলপথ আছিল, সেই স্থলপথ তুৰ্কীসকলে দখল কৰিলে। 1453 খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপলত দখল কৰি স্থলপথ বন্ধ কৰে। ইয়াৰ লগে লগে ইউৰোপৰ বেহা বেপাৰৰো পথ বন্ধ হ'ল। ইউৰোপীয় ব্যৱসায়ীসকলে ভাৰত আৰু চীনলৈ আহিবলৈ নতুন সাগৰীয় পথৰ সন্ধান কৰিবলৈ ধৰিলে। নতুন সাগৰীয় পথৰ আৱিষ্কাৰৰ লগত এক আমোদজনক ঘটনা জড়িত হৈ আছে। ভাৰতবৰ্ষ সেই সময়ত ধন সম্পত্তিৰে পৰিপূৰ্ণ এক বিখ্যাত দেশ আছিল। সেই সময়ত ইউৰোপৰ এজন নাবিক কলম্বাছে ভাৰতবৰ্ষ বিচাৰি আহি আমেৰিকা আৱিষ্কাৰ কৰিলে। তেওঁ জলপথেৰে আহি থাকোঁতে তেওঁ আমেৰিকা 1492 খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিলে। এনেকৈয়ে নতুন সাগৰীয় পথ সন্ধান কৰিবলৈ গৈ এজন পৰ্তুগীজ নাবিকে ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিলে। আৰু সেই নাবিকজনেই আছিল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষলৈ অহা জলপথ আৱিষ্কাৰ কৰে। ভাস্কো দা গামাই ভাৰতবৰ্ষৰ লগত প্ৰত্যক্ষ বেহা বেপাৰৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ কালিকট বন্দৰত আহি উপস্থিত হয়। সেই সময়ত কালিকট আছিল বেহা বেপাৰৰ এক মুখ্য বন্দৰ। এইদৰেই লাহে লাহে 17 শতিকাৰ আৰম্ভণিতে ভাৰত মহাসাগৰেদি বেহা বেপাৰৰ উদ্দেশ্যে
ইউৰোপীয় বিভিন্ন জাতিয়ে ভাৰতবৰ্ষত আহি উপস্থিত হ'বলৈ ধৰে। এইখন মানচিত্ৰ ভালদৰে লক্ষ্য কৰিলে আমি দেখিবলৈ পাম কেনেকৈ ইউৰোপীয়সকল ভাৰতবৰ্ষত আহি উপস্থিত হৈছিল। এই জলপথেৰেই প্ৰথম পৰ্তুগীজ নাবিক ভাস্কো দা গামাই কালিকট বন্দৰত আহি উপস্থিত হৈছিল আৰু তেওঁলোকে ভাৰতৰ পশ্চিম উপকূল গোৱাত ঘাটি পাতিছিল।